৬২ সংখ্যক শিক্ষক দিৱসৰ দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপ। কৃতি শিক্ষকৰ বঁটা লাভ কৰা শিক্ষকলৈ শুভেচ্ছামূলক পত্ৰ আৰু ফুলাম গামোচা প্ৰেৰণ। দেশজুৰি উদযাপন কৰা ৬২ সংখ্যক শিক্ষক দিৱসৰ দিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ। শিক্ষক দিৱসৰ দিনটো বিগত বৰ্ষসমূহত ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰা শিক্ষাগুৰুসকললৈ প্ৰেৰণ কৰে শুভেচ্ছামূলক পত্ৰ আৰু ফুলাম গামোচা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ ১৯গৰাকী কৃতি শিক্ষকলৈ প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ শুভেচ্ছা। শিৱসাগৰ লক্ষ্মীনগৰৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক ব্ৰজেন বৰাক লক্ষ্মীনগৰৰ বাসগৃহলৈকৈ মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা শুভেচ্ছামূলক পত্ৰ আৰু উপহাৰ মুখ্যমন্ত্ৰী হৈ প্ৰদান কৰে এছিএছ বিষয়া সুগাতা হিৰাক্ত গোস্বামীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে সন্মান দিয়াত আৱেগিক হৈ পৰা কৃতি শিক্ষক ব্ৰজেন বৰাই আনন্দ প্ৰকাশ কৰাৰ লগতে আগবঢ়ায় একাধিক পৰামৰ্শ। উল্লেখযোগ্য যে ২০২১ চনত ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক ব্ৰজেন বৰা প্ৰধান শিক্ষক হিচাপে কৰ্মৰত লক্ষ্মীনগৰ মধ্য ইংৰাজী বিদ্যালয়ে আটাইকেইটা গুণোৎসৱতে A+ গ্ৰেড লাভ কৰাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত বহু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক মই আজিৰ এই ৬২ সংখ্যক শিক্ষক দিৱসৰ প্ৰাকমুহূৰ্তত মই আন্তৰিক উদ্যোগ আৰু কৃতজ্ঞতা জনাইছোঁ। মই নিজেও এজন শিক্ষক। ৮৫ চনৰ পৰা এজন কলেজত পঢ়ি থকা অৱস্থাতেই মোক প্ৰতিষ্ঠাপক শিক্ষক হিচাপে লক্ষ্মীনগৰ মধ্য ইংৰাজী বিদ্যালয়ত ৰাইজে নিয়োজিত কৰিছিল। তাৰ পৰা আহি আজি মোৰ এইটো অৱস্থা হৈছেহি। গতিকে আজি মই এনেকুৱা এটা অৱস্থা পাইছোঁ যে মুখ্যমন্ত্ৰীয়ে মোৰ কাৰণে এখন প্ৰশংসা পত্ৰ বিশেষভাৱে এজন প্ৰশাসনিক বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰিছে। তাৰ বাবে মই মুখ্যমন্ত্ৰী মহোদয়ক, অসম চৰকাৰক আন্তৰিক উলগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই আশা ৰাখিম যে মোৰ ছাৰ বাইদেউসকল, যিসকল মোৰ সহযোগী সহকৰ্মীসকলে মোৰ দৰেই মোৰ পথাৰ পথিক হৈ বা মোতকৈ অলপ বেছি ভালকৈ কাম কৰি ভাৰতবৰ্ষৰ নাম উজ্জ্বল কৰিব।